বুটমাহখিনি তিয়াই দিয়া soaked grams, তাই আলুৰ বাকলি গুচাই আছে she is peeling the potatoes, অলপমান নিমখ ছটিয়াই দিয়া sprinkle some salt, এই আঞ্জাখনত নিমখ বেছি হৈছে salt is high in this curry, অনুগ্ৰহ কৰি মোক অলপ পানী খুৱাওকচোন get me some water please, পানীখিনি জিলমিলাই আছে the water is simmering, তুমি ভাত খালানে have you eaten rice, হয় মই ভাত খালো yes I have eaten rice, অনুগ্ৰহ কৰি বজাৰলৈ যাবা নেকি will you please go to the market, মই বজাৰলৈ গৈ আছো I am going to market, মনত ৰাখিবলগীয়া এটা বিশেষ কথা যে আজিকালি স্পকেন ইংলিছত I am going to marketৰ সলনি I am off to market ব্যৱহাৰ কৰিব পাৰি যেনে ধৰক মই গুৱাহাটীলৈ গৈ আছোঁ I am going to গুৱাহাটী তাৰ সলনি I am off to গুৱাহাটীও ব্যৱহাৰ কৰিব পাৰি ঠিক তেনেকৈ মই গোলাঘাটলৈ গৈ আছোঁ I am off to গোলাঘাট ঠিক তেনেকৈ মই শ্বিলঙলৈ গৈ আছোঁ I am off to শ্বিলং এনেদৰে ক'লে স্পকেন ইংলিছত শুনিবলৈ খুব সুন্দৰ হয় অনুগ্ৰহ কৰি মোক কেইটামান বস্তু কিনি দিবা নেকি Will you please help me in buying some things? মোক 1 কেজি ফুলকবি দিয়কচোন Give me 1 kg of cauliflower. দৰজাখন খুলি দিয়া Open the door. পৰ্দাখন টানি দিয়া Draw the curtain. খিৰিকীখন অকণমান খুলি ৰাখা Leave the window ajar. অথবা আপোনালোকে এনেকৈও ক'ব পাৰে যে Keep the window slightly open. বাছখনত উঠাচোন Get on the bus. মোক ইয়াতে নমাই দিয়ক Drop me here. বাছখনৰ পৰা নামা Get off the bus. সি বেছবল খেলি আছে He is playing baseball. তুমি ক্ৰিকেট খেলানে Do you play cricket? সি ক্ৰিকেট খেলিও ভাল পায় He likes to play cricket also. তোমাৰ ভালনে Are you well? মোৰ ভালেই আৰু I'm pretty good. তোমাৰ কেনে And you? কোনোমতে জীয়াই আছো Still alive now? তুমি কি কৰি আছা What are you doing? তাই বৰ চঞ্চল She is very volatile. সিহঁত অভিশপ্ত They are cursed. মই অভ্যস্ত I'm used. তুমি বুদ্ধিয়ক You are intelligent. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো খুব সুন্দৰকৈ চাইছা এতিয়া তোমালোকলৈ মোৰ ফালৰ পৰা এটাই অনুৰোধ যে তোমালোকে মোৰ সেন্টেন্সৰ ভিডিঅ'বোৰ চোৱাৰ পাছত প্ৰতিটো সেন্টেন্স লিখি লিখি অভ্যাস কৰিবা এইদৰে লিখি লিখি অভ্যাস কৰিলে তোমালোকৰ
কনফিডেন্স লেভেল বাঢ়ি যাব লগতে ফ্লুৱেঞ্চিও বৃদ্ধি পাব